দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মই 1.1 অনুশীলনীৰ সমস্যাসমূহ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰতিটো অংকই মই সমাধান কৰি ইয়াত দেখুৱাম তোমালোকক, কিন্তু তাৰ আগতে আমি বাস্তৱ সংখ্যাৰ ধাৰণা এটা ল'ব লাগিব। গতিকে বাস্তৱ সংখ্যা কি আগতে আমি অধ্যয়ন কৰি আহিছিলোঁ যদিও ইয়াত মই থুলমূলকৈ তোমালোকক বাস্তৱ সংখ্যা সম্পৰ্কে ক'ব বিচাৰিছোঁ। প্ৰথমতে এডাল আমি সংখ্যা ৰেখা ইয়াত দেখিবলৈ পাইছোঁ। এই সংখ্যা ৰেখাডালত যিমানবোৰ সংখ্যা থাকে সকলোৱে বাস্তৱ সংখ্যা। ইয়াত শূন্যৰ পৰা ক্ৰমিক সংখ্যাবোৰ আছে, 1 2 3 4 5 6 স্বাভাৱিক সংখ্যাখিনি আছে, পূৰ্ণ সংখ্যা আছে, ঋণাত্মক সংখ্যা আছে, ধনাত্মক সংখ্যা আছে, আৰু ইয়াৰ মাজে মাজে যিবিলাক সংখ্যা আছে দশমিকৰ যিবিলাক সংখ্যা বোলে 1.1 1.2 এইবিলাক সংখ্যা, আৰু ঋণাত্মক সংখ্যা আৰু মাজতো যদি যিবিলাক ভগ্নাংশ বা দশমিকৰ সংখ্যা আছে সেই সংখ্যাবিলাক অৰ্থাৎ 1তকৈ সৰু সংখ্যাবিলাকো আমাৰ কি হ'ব বাস্তৱ সংখ্যাৰ ভিতৰতে পৰিব। গতিকে এই সংখ্যা ৰেখা মুঠতে ক'বলৈ গ'লে এই সংখ্যা ৰেখাডালত থকা সকলোবোৰ সংখ্যাই বাস্তৱ সংখ্যা। ইয়াৰ পাছতে আমি আজিৰ যিটো অধ্যায়, এই বাস্তৱ সংখ্যাৰ অধ্যায়টোত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছে। সেই বিভাজন প্ৰমেয়িকাটো যিটো উপপাদ্য 1.1 ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমি জানিব লাগিব। গতিকে এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো দুটা অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r। এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। গতিকে এই সম্পৰ্কে আমি জানিব লাগিব। ইয়াৰ পাছতে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কেনেকৈ সমাধান কৰিম সেই সম্পৰ্কে আমি শিকি ল'ব লাগিব। এতিয়া কথা এটা সাধাৰণ অংক, আমি হৰণ অংক, একেবাৰে সৰু হৰণ অংক এটা লৈছোঁ মই। ধৰি লওক 2য়ে 5ক হৰণ কৰিলে 2 2 4 আৰু বাকী 1 থাকে। অৰ্থাৎ এইটোকে আমি যদি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব, 5 = 2 + 2 + 1 যিটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ যিটো আছিলে সেই একেটা কথাই ইয়াত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো দেখুৱাব বিচাৰিছোঁ। ইয়াত এৰ মানটো হ'ব 5 আৰু 2টো হ'ল b আৰু 2টো হ'ল q আৰু 1 হ'ল r মানটো। গতিকে বেলেগ একো নহয়। গতিকে a = bq + r এইটোৱে হৈছে আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো। গতিকে এই সম্পৰ্কে আমাৰ অনুশীলনীত আছে। আমি অনুশীলনীলৈ আগবাঢ়িছোঁ। অনুশীলনীৰ প্ৰথম অংকটো আছে, অৰ্থাৎ 1 নম্বৰ অংকটো আছে যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিওৱা। গতিকে এই কলন বিধি প্ৰয়োগ কৰি কেনেকৈ গসাগু উলিয়ায় সেই সম্পৰ্কে মই তোমালোকক ধাৰণাটো দিব বিচাৰিছোঁ। সমস্যাটো আমি কেনেকৈ সমাধান কৰিম। সমাধান কৰিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব কোনটো সংখ্যা ডাঙৰ সংখ্যা। 225টো 135তকৈ ডাঙৰ। গতিকে এতিয়া আমি কি কৰিব লাগিব, 135 225ক হৰণ কৰিব লাগিব। একেবাৰে সহজ হৰণ যেনেকৈ কৰোঁ আমি তেনেকৈ কৰিম। তাকে অকণমান ষ্টেপকেইটা বেলেগ হ'ব। এতিয়া চাবা তোমালোকে, 135 আমি 225ক এবাৰ দিলে 135 আৰু বিয়োগ কৰিলে কিমান হ'ল 90। আকৌ 90য়ে 135ক আমি ইয়াক হৰণ কৰিব লাগিব। যেতিয়ালৈকে ভাগশেষ 0 নোলায় তেতিয়ালৈকে আমি কৰি যাব লাগিব। গতিকে এবাৰ দিলে 90য়ে এবাৰ গ'ল, 90 বিয়োগ কৰিলে 45 হ'ব। 45য়ে আকৌ 90ক আমি হৰণ কৰিব লাগিব। 90ক হৰণ কৰিলে দুবাৰ যাব, তেতিয়া 90 হ'ব = কি হৈ গ'ল 0 ওলালে। গতিকে এই 0 ওলোৱাৰ লগে লগে এই 45টোৱে হ'ল আমাৰ গসাগু। গতিকে ইয়াৰ যি কেনেকৈ পাতিম তাৰ ষ্টেপকেইটা মই দেখাই দিছোঁ। 1 নম্বৰ ষ্টেপত 225 = 135 + 1 + 90। আকৌ ঠিক তেনেকৈ 2 নম্বৰ ষ্টেপত হ'ব 135 = 90 + 1 + 45। একেধৰণে 3 নম্বৰ ষ্টেপটো হ'ব 90 = 45 + 2 + 0। গতিকে ইয়াত আমাৰ কি হৈ গ'ল, এতিয়া নিৰ্ণেয় গসাগু কিমান হ'ব 45। গতিকে এই সংখ্যাটোৱে আমাৰ
45 যেটো সংখ্যা ওলালে ইয়াত 0 ওলোৱাৰ লগে লগে এই স্থানটোত যেটো সংখ্যা হয় সেইটোই হ'ল আমাৰ গসাগু এনে ধৰণে আমাৰ 2 নম্বৰৰ সমস্যাটো 2 নম্বৰ অংকটো মই কৰিবলৈ আগবাঢ়িছো তোমালোকে চাই লবা 2 নম্বৰ অংকটো এটো গতিকে ইয়াক সমাধান কৰিবলৈ হলে একেবাৰে সহজকৈ মই দেখাব বিচাৰিছো কম সময়ৰ ভিতৰত গতিকে এই সংখ্যাটো প্ৰথমতে ইয়াতকৈ ডাঙৰ গতিকে ইয়াৰ পাছত আমাৰ কি হ'ব 196 এ 38220ক আমি হৰণ কৰিলে 195 বাৰ যায় মানে গতিকে ইয়াত নিৰ্ণয় গসাগু হ'ব 196 এটো একেবাৰে সহজ হৈ আছে তোমালোকে কৰি চাবা হৰণ ফলটো মই দেখাই দিয়া না ইয়াত পৰৱৰ্তী অংকটোলৈ মই আগবাঢ়িছো পৰৱৰ্তী অংকটোত ইয়াত কি দিয়া আছে যে 867 আৰু 255 এটি ইয়াত ডাঙৰ সংখ্যাটো হৈছে 867 255 তিনিবাৰ দিলে 167 হ'ব এনে ধৰণে আমি হৰণ অংকটো কৰিছো 0 ওলাব যেটা 51 গতিকে এই কথাখিনিকে আমি ইয়াত আকৌ পাতিছো আগৰ অংকটোৰ সৈতে প্ৰায় একে ফৰ্মুলাটো তোমালোকে ভালদৰে চাই লবা আৰু ভিডিওটো আমি ৰখাই লৈ তোমালোকে অংকটো পাতি ল'ব পাৰিবা গতিকে ইয়াত নিৰ্ণয় গসাগু 51 হ'ল ইয়াত পিছৰটো তোমালোকক মই দেখাই দিছো সম্পূৰ্ণ কৰি থোৱা অংক এটো আছে গতিকে এটো একে ধৰণৰ অংক ইয়াৰ পাছৰ অংকটো হৈছে 5 নম্বৰ অংক 5 নম্বৰ অংকটো একে ধৰণে মই কৰি দেখাই দিছো তোমালোকে প্ৰথমতে ডাঙৰ সংখ্যা কোনটো খেটো লিয়াবা তাৰ পিছত আমি হৰণ কৰি যাম এনেদৰে 0 লালে 45 টো হ'ব ইয়াৰ গসাগু একে ধৰণে 6 নম্বৰ অংকটো গসাগু 5 ওলাইছে গতিকে তোমালোকে কৰি চাই লবা হৰণ কোনো মই কাখত কৰি দেখাই দিছো তোমালোকে নিজে কৰি চাবা কৰি নোৱাৰিলে ইয়াৰ পৰা পাতিবলৈ চেষ্টা কৰিবা বুজিবলৈ যত্ন কৰিবা ইয়াৰ পাছতে 7 নম্বৰ অংকটো একে ধৰণে মই কৰি দেখাইছো আৰু 8 নম্বৰ অংকটো তোমালোকে চাই লওক 8 নম্বৰ অংকটো এই একে ফিগাৰ কেইটা অকমান ডাঙৰ আছে হেতু কাৰণে অকমান দীঘলীয়া হৈছে অংকটো কিন্তু একে ধৰণে তোমালোকে এনে ধৰণে কৰিবলৈ যত্ন কৰিবা অংকটো পাতি লবা ইয়াৰ পাছতে আমাৰ অংক এটা আছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 6q + 5 আৰু হিজুত q এটা অখণ্ড সংখ্যা ইয়াত আমাৰ আখৰৰ অংকটো কৰিবলৈ দিছে কিন্তু ইয়াত বিশেষ জটিলতা নাই আমি এই আখৰৰ কেনেকৈ পাতে এই কথাখিনি ভালদৰে জানি ল'ব লাগিব ধৰা হল a হৈছে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা b = 6 এতিয়া a আৰু b মানটো হৈছে 6 গতিকে এই ক্ষেত্ৰত ইউক্লিডৰ হৰণ প্ৰমেয়কে প্ৰয়োগ কৰি আমি পাওঁ যে a = bq + 6 bq ঠাইত b ঠাইত ইয়াত 6 ধৰা হৈছে কাৰণ ইয়াত অংকটোত 6 দিয়া আছে কাৰণে ইয়াত 6 দিয়া আছে গতিকে ইয়াত আমি এটা প্ৰতিটোৱে যদি ইয়াত বহাও 6 যদি দিলে তেনেহলে 6 আৰু মানটো কি হ'ব 0 আৰু 5 লৈকে সংখ্যাখিনি বহিব গতিকে এই আৰু ঠাইত আমি প্ৰথমতে 0 বহালে 6q তেনেকৈ 1 বহালে 6q + 1 তেনে 1 2 3 4 এনেকৈ বহাই গৈছো আৰু মানটো 1 2 3 4 5 এইকেইটা বহোৱা হৈছে ইয়াৰ পাছতে এইখিনি আমাৰ লিখি থোৱা আছে আৰু মানটো 1 2 3 4 5 লিখা আছে গতিকে এনে ধৰণে আমি পাতিব লাগিব এই পাছৰ ষ্টেপটো হৈছে যে q ভাগফল ইয়াত এতেকে অযুগ্ম অখণ্ড সংখ্যা 6q + 1 এইকেইটা 2 ৰে বিভাজ্য হয় এই সংখ্যাটোক 2 এটা ইয়াত পূৰণ হৈ আছে ইয়াতো 2 এটা আমি কমন ল'ব পাৰিম ইয়াতো 2 এটা পূৰণ হৈ আছে গতিকে এই সংখ্যাখিনি মানে এইটো সংখ্যা আৰু এইটো এই তিনিটা 2 ৰে বিভাজ্য হয় গতিকে এইকেইটা যুগ্ম সংখ্যা গতিকে এইকেইটা আমাৰ ইয়াত আমাক অযুগ্ম অখণ্ড সংখ্যা বুলি দিয়া আছে গতিকে এইকেইটাৰ বাদ দি বাকি কেইটা অৰ্থাৎ 6q + 1 6q + এইটো আৰু এইটো এই তিনিটা আমাৰ কি হ'ব অযুগ্ম অখণ্ড সংখ্যা গতিকে আমি কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আহি 6q + 1 6q + 3 6q + 5 q কোনো অখণ্ড সংখ্যা গতিকে আমি এনে ধৰণে পাতিবলৈ তোমালোকে চেষ্টা কৰিবা এতিয়া পৰৱৰ্তী অংকটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই থাইছেম প্লাছ নাইবা থাইছেম +1 আৰ্হি য'ত m এটা কোনোবা অখণ্ড সংখ্যা ইয়াতো কি একে ধৰণে প্ৰথমখন প্ৰায় কি আমাৰ ইয়াত 3 দিয়া আছে কাৰণ আমি 3 ব্যৱহাৰ কৰিছো গতিকে
a হৈছে কোনো যোগাত্মক অখণ্ড সংখ্যা b = 3 b স্থানটোত মানে a = b³ + r সেই সংখ্যাটো b = 3 বহাইছো আমি ইয়াত গতিকে a আৰু b = 3 ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয় ব্যৱহাৰ কৰি এখিনি বহাই দিছো এতিয়া ইয়াত b = 3 হলে r ৰ মানটো কি বহিব 0 ৰ পৰা 2 লৈকে মানে 0 1 2 3 মানে 3 তকৈ সৰু হ'বই লাগিব b মান 3 হলে বাকি মানকেইটা 3 তকৈ সৰু হ'ব লাগিব আৰু 0 হ'ব 0 1 2 এই সংখ্যাকেইটা বহিব গতিকে সেই সংখ্যাকেইটা বহাই দিলে কি হ'ব r = 0 হলে a = 23 r = 1 হলে a = 23 + 1 r = 2 হলে a = 23 + 2 গতিকে এইকেইটা হ'ল কোনোবা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত যোগাত্মক অখণ্ড সংখ্যা বৰ্গ প্ৰকাশ ৰাখি a = 23 এই প্ৰথমটো এটা বৰ্গ বুলি কৈছে ন ইয়াত যে বৰ্গয়ে 23m আৰহিত হয় বৰ্গ 23m + 1 আৰহিত হয় এটা আৰহিত হ'ব লাগিব গতিকে আমি এইটো বৰ্গ কৰি দিলে a² হ'ল 23 এইটো স্কয়াৰ কৰি দিলো 3 3 × 9 9q² হ'ল এটা 9q² হলে এই 3টো ইয়াৰ পৰা কমন লৈ ললে 3টো যদি ইয়াৰ পৰা বাহিৰ কৰি দিও তেনেহলে 28q 3 3 × 9 9q গতিকে 28q² হ'ল গতিকে ইয়াত 28q² হলে 3 3 × 9 গতিকে ইয়াত কি হৈ গ'ল যে 3টো এই 28q² = m বুলি আমি ধৰিব পাৰোঁ গতিকে এইটো 28m আৰহি হৈ গ'ল এই গুটেটোক আমি m বুলি ধৰি লৈছো ইয়াৰ পাছতে আমাৰ 23q + 1 পিছৰটো এইটোক আমি এনেকৈ বৰ্গ কৰিছো এই ধৰণে a + b হোল সূত্ৰটো আমি এনে ধৰণে ভাঙি দিছো এতিয়া ইয়াত 9q² 6 3 × 6 6q + 1 হ'ল তেতিয়া হলে ইয়াৰ এই দুটা সংখ্যাৰ পৰা আমি কি কৰিম 3টো কমন লৈ দিলো 3টো কমন ললে ইয়াত থাকিলে 28q² + 2q 2 × 6 গতিকে 6q এতিয়া এই সংখ্যাটোক আমি কি বুলি ধৰিলো m বুলি ধৰিলো তেতিয়া এইটো সাইড m বহাই দিলে 28m + 1 গতিকে 28m + 1 আহি যেটা আমাক দেখুৱা হৈছিল 28m + 1 ইয়াৰ হেতু হ'ল একে ধৰণে ইয়াৰ পাছৰ যেটো সংখ্যা a = 2 ধৰণে a = 28q + 2 ঠিক তেনে ধৰণে আকৌ বৰ্গ কৰিলো বৰ্গ কৰি দিয়া দুইফালে বৰ্গ কৰি দিলত কি হৈ গলগে এইখিনি ওলালে এইখিনি ওলাওতেনে আমাৰ কি হৈছে ইয়াত এই দুটা বা 3 কমন ললে এটো 1 নহয় মানে এই যেটো আমাক 28 + 1 গতিকে ইয়াত 3 + 1 আমি অকমান ভাঙি দিছো তেতিয়া এই তিনিটা সংখ্যাৰ পৰা তিনিটো কমন ল'ব পাৰি তেতিয়া আমি এই সংখ্যাটোক m বুলি ধৰি ললো m বুলি ললে 28m + 1 হয় এটো আমাৰ সমস্যাটো হৈছে কিন্তু একেবাৰে শেষৰ কোন আছে অকমান গতিকে কোনো যোগাত্মক খণ্ড সংখ্যা বৰ্গ হ'ল 28m + 28m + 1 এটা কোনোবা খণ্ড সংখ্যা শেষৰ লাইনটো মানে ইয়াৰ পিছৰটো আমি অনুশীলনলৈ গৈছো পিছৰটো অনুশীলন নহয় পিছৰ আমি অংকটো কৈছো 5 নম্বৰ অংকটো ইয়াত ঠিক তেনেকৈ দিয়া আছে 9m + 9m + 1 9 কিন্তু ইয়াত আমি b ঠাইত যদি আগটো যেনেকৈ 3 ধৰিছিলো ইয়াত 3 ধৰিয়ে আমি অংকটো কৰিব লাগিব কাৰণ ইয়াত ঘনফল উলিওৱাৰ কাৰণে ইয়াত 9m + এইটো দেখুৱা হৈছে গতিকে ইয়াত 3 ধৰিলে আমি b ঠাইত 3q একে ধৰণে এইকেইটাই ওলাইছে আগৰ অংকটো সৈতে এখিনিলৈকে একে ইয়াৰ পিছৰখন আমি কি কৰিব লাগিব কিউব কৰিব লাগিব আগটো বৰ্গ কৰিছিলো এটো কিউব কৰিব লাগিব 27q কিউব হবে দে এখিনি কিউবটো থাকি আছে গতিকে 9 * 28 কিউব 9m এইটো m বুলি ধৰি ললে এটা 9m আহি একে ধৰণে আমি এই পিছৰ ফৰ্মুলাখিনি ইয়াত a + b হোল কিউব সূত্ৰত আমি এখিনি সমাধান কৰিছো গতিকে এখিনি তোমালোকে নিশ্চয় বুজিব পাৰিছা বুজিবলৈ চেষ্টা কৰিবা কাৰণ নহলে ভিডিওটো যথেষ্ট দীঘল হৈ যায় গতিকে মই যিমান পাৰো ছুটি কৰিবলৈ চেষ্টা কৰিছো ইয়াৰ পাছত 6 নম্বৰ অংকটো নতুন পাঠ্যপুথিত আমাৰ 6 নম্বৰ অংক এটা দিছে গতিকে সেই অংকটো কেনে ধৰণৰ হ'ব ইয়াত ধুনীয়াকৈ লিখি পেলাই তোমালোকক সমাধানটো কৰি দিছো তোমালোকে বুজিবলৈ যত্ন কৰিবা ইয়াত কি হৈছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এটা বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটা ডাক টিকট ৰৈ নাযায় হিমাদ্ৰী সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এইখিনি ডাক টিকট কিমানটা থোপত প্ৰদৰ্শন কৰিব পাৰিব মানে আমাৰ মূল কথাটো হ'ল হিমাদ্ৰীয়ে সৰ্বাধিক ডাক টিকটৰ থোপৰ সংখ্যা উলিয়াবলৈ হ'লে 625 আৰু 325ৰ গসাগু উলিয়াই দিলে হ'ল গতিকে গসাগু উলিয়াই আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো শিকিছো গতিকে সেই মতে আমি কৰিছো 625টো ডাঙৰ
325তকৈ গতিকে 325 625 হৰণ কৰিলে এই ফৰ্মটো আহিব তাৰপিছত পৰৱৰ্তীখিনি এনেধৰণে হ'ব তেতিয়া 25টো হ'ব ইয়াৰ গসাগু গতিকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টাত হ'ব ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব আৰু শেষত আমাৰ অন্তিমটো সমাধান আছে অন্তিমটো সমাধান দুডাল ৰছী 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছী কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য ঠিক তেনেকৈ আমি এইটো অংক কি কৰিব লাগিব গসাগু উলিয়াব লাগিব গসাগু উলিয়াবলৈ হ'লে আমি 80টো ডাঙৰ 64তকৈ গতিকে 64 যেতিয়া 80টো ডাঙৰ 64 এ 80ক আমি হৰণ কৰিলে এবাৰ দিলে 16 বাকী থাকে পিছৰটো ষ্টেপত 64 ইজুকেল 64 লগত এবাৰ দিলে এইটো এবাৰ নহয় আচলতে 4 64 4 হ'ব তোমালোকে শুদ্ধ কৰিলে বা এটা অংক 4 হ'ব 64 4 64 গতিকে 4 বাৰ দিলে 0 বাকী থাকে গতিকে উত্তৰটো যিটো গসাগু 16 গতিকে 16 হ'ব গসাগু 16 গতিকে আমাৰ দুইডাল ৰছীৰ পৰা কাটি উলিওৱা সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ হ'ব মানে 16টোৱে ইয়াৰ 16 সেন্টিমিটাৰ গতিকে এনেদৰে আমি সম্পূৰ্ণ অংকখিনি মই সমাধান কৰি দিছোঁ তোমালোকে ইয়াৰ পৰা অংকখিনি পাতি ল'বা